অহংকাৰ মুচি যাব মাটিত, ছাই হৈ যাব শৰীৰ। আজি যি ৰজা, কালি সি ভিকাৰী, গোটেই খেলখনেই ঘড়ীৰ। শৰীৰ আৰু সম্পদক লৈ কেতিয়াও গৰ্ব কৰিব নালাগে, কাৰণ অসুস্থতা আৰু দাৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। নেমু বেছি চিপিলে যেনেকৈ তিতাই হয়, ঠিক তেনেকৈ কাৰোবাক অতিৰিক্ত ভাল পালে তাৰ অহংকাৰ বাঢ়ি যায়। সেয়ে কাকো বেছি অতিৰিক্ত ভাল পোৱা দিয়া উচিত নহয়। প্ৰকৃত পুৰুষ কেতিয়াও ৰাজকন্যা নিবিচাৰে, যাক ভাল পায় তাকে ৰাণীৰ নিচিনাকৈ ৰাখে। ছোৱালী হৈ ভাবিছা তুমিয়ে চবতকৈ পৰাধীন, হোৱা না ল'ৰা, বুজিব পাৰিবা বাস্তৱতা কিমান কঠিন। দেউতা আৰু সূৰ্যৰ গৰম সহ্য কৰিব শিকা, কাৰণ ইহঁত দুইজনেই ডুবি যোৱাৰ লগে লগে অন্ধকাৰ নামি আহে জীৱনত। ফুল বহুত সুন্দৰ যদি সজাব জানা, জীৱন বহুত ৰঙীন যদি ৰঙাব জানা, পৃথিৱীখন বহুত সুন্দৰ যদি দেখিব জানা, বন্ধুত্ব বহুত মজাৰ যদি গঢ়িব জানা। ছোৱালীৰ মা দেউতাসকলক কৈছোঁ, শহুৰৰ ঘৰৰ পৰা আপোনাৰ ছোৱালীজনী গুচি আহিলে তাক মৰমেৰে গ্ৰহণ কৰিবা, কাৰণ আপোনাৰ মৰমৰ ছোৱালীজনীক চিৰনিদ্ৰাত থকা শৰীৰটো দেখাতকৈ ডিভোৰ্চ দেখা বহুত গুণেই ভাল। ভদ্ৰতা যে দুৰ্বলতা নহয়, সেইটো বুজাওঁতে মাজে মাজে অভদ্ৰ হ'ব লগা হয়। নানা ধৰণৰ পাৰফিউম আহিব যাব, কিন্তু মাৰ আঁচলৰ গন্ধ সেই একেই থাকিব। ৰূপ, যৌৱন, অৰ্থ এইবিলাক আপোনাৰ সাময়িক পৰিচিত। সময়ৰ লগে লগে এইবোৰ নোহোৱা হৈ যাব, কিন্তু আপোনাৰ ব্যৱহাৰ হ'ল আপোনাৰ চিৰস্থায়ী পৰিচয়, যি মৃত্যুৰ পিছতো সকলোৰে স্মৃতিত থাকি যাব। আমালোকৰ জীৱনত যি ঘটিছে, যি ঘটি আছে আৰু যি ঘটিব, তাৰ কাৰণে দায়ী আমি নিজেই। এই কথাটো আমি যিমান সোনকালে মানি ল'ব পাৰিম, আমালোকৰ জীৱনটো সিমানেই বেছি সহজ যেন লাগিব। ব্যৰ্থ হোৱাৰ বাবে তোমাৰ চেষ্টা কৰিব লাগিব, আৰু সফল হোৱাৰ বাবে তোমাৰ ধৈৰ্য ধৰিব লাগিব। আৰু পৃথিৱীত কঠিন কাম বুলিবলৈ যদি কিবা থাকে, তো সেইটো হ'ল ধৈৰ্য, আৰু সেইটো সকলোৱে নোৱাৰে। ল'ৰাসকলৰ মন বেয়া হয় তিনিটা কাৰণত। 1 নম্বৰ, তোৰ পকেটত যেতিয়া টকা নাথাকে। 2 নম্বৰ, যেতিয়া তেওঁৰ মা দেউতা অসুস্থ হয়। আৰু 3 নম্বৰ, যেতিয়া তেওঁৰ ভাল পোৱাজনে জীৱনৰ পৰা হেৰাই যায়। ছোৱালীসকল হয়তো বহুত সৰু সৰু কথাতে কান্দি দিয়ে, কিন্তু জীৱনৰ বহুত ডাঙৰ ডাঙৰ সমস্যাবোৰ সিহঁতে হাঁহি মুখে পাৰ কৰি পেলায়। আপুনি মৰাৰ পিছত কোনোৱে আপোনাৰ চেহেৰাক লৈ আলোচনা নকৰিব, আলোচনা কৰিব আপোনাৰ উত্তম চৰিত্ৰক লৈ। সেয়েহে চেহেৰা নহয়, আপোনাৰ চৰিত্ৰ সুন্দৰ কৰক। যুগটোৱে এনেকুৱা, আপুনি যিমানে সৰল হ'ব, মানুহে আপোনাক সিমানেই গৰম দেখুৱাব। যিয়ে তোমাক কন্দুৱাইছে তাক তুমি কন্দুৱাৰ চেষ্টা নকৰিবা, বৰঞ্চ সি যাতে ভালে থাকে সকলো সময়তে ইয়াৰ প্ৰত্যাশা কৰা। দেখিবা এদিন সি তেওঁৰ নিজৰ ভুল বুজি পাই নিজে কান্দি দিব।